ৰেইকি মহাগুৰু ডক্টৰ মিকাওছুৱে বনোৱা ৰেইকিৰ 5টা সিদ্ধান্ত বা পঞ্চনীতি। প্ৰথমতে, কেৱল আজিৰ বাবে মই খং নকৰোঁ। খঙৰ মূল কাৰণ হ'ল অতৃপ্ত মন, আন কাৰোবাৰ পৰা অপেক্ষা কৰা, অহংকাৰ, বেলেগৰ ওপৰত কৰা শাসন, এনেকুৱা কিয়, তেনেকুৱা কিয় নহয় ইত্যাদি। এইটো আপোনাৰ জন্মগত হয়। ইয়াক আপুনি নিজেই নষ্ট কৰিব লাগিব। বেলেগ কোনোৱে নোৱাৰে। এনেকুৱা কিয় হয়? ভগৱানক সুধিলে লাভ নাই। এনেকুৱাই হয়, স্বীকাৰ কৰক, খং নুঠে। দ্বিতীয়তে, কেৱল আজিৰ বাবে মই চিন্তা নকৰোঁ। আপুনি অনেক শক্তিৰ গৰাকী হয়। ইয়াক চিনিব লওক, ব্যৱহাৰ কৰক, চিন্তা নহয়, উপায় বিচাৰক। তৃতীয়তে, কেৱল আজিৰ বাবে মই সকলো কাম ভালদৰে কৰিম আৰু সৎ আচৰণ কৰিম। কাম সৰু হওক, ডাঙৰ হওক, পচন্দ হওক বা পচন্দ নহওক, কৰিবতো লাগিবই। সেইবাবে যি কামেই কৰে ভালদৰে কৰক, সুন্দৰকৈ কৰক। বেয়া কামক ত্যাগ কৰক বা পৰিহাৰ কৰক। চতুৰ্থতে, কেৱল আজিৰ বাবে মই কৃতজ্ঞতাপূৰ্ণ ব্যৱহাৰ কৰিম। জীৱনটো প্ৰাৰ্থনাপূৰ্ণ হৈ জীয়াওক। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে জীৱনৰ সকলো কাম উৎসৱ পালন কৰাৰ নিচিনাকৈ কৰক, মানে সুখী হৈ কৰক, আনন্দত থাকক। আপোনাৰ যি আছে, যেনেকুৱাই আছে, বহুত আছে, তাৰ অনুভৱ কৰি সৎ ব্যৱহাৰ কৰক। পঞ্চমতে, কেৱল আজিৰ বাবে সকলো জীৱৰ প্ৰতি প্ৰেম আৰু শ্ৰদ্ধা নিবেদন কৰিম। প্ৰত্যেক জীৱ, প্ৰত্যেক ব্যক্তি পৰমাত্মাৰ এক অনুপম কৃতি হয়। ইয়াক স্বীকাৰ কৰক। প্ৰেম আৰু আদৰৰ ভাৱ আপোনাৰ আত্মাৰ সাত্ত্বিক বা সৎ পোষণ হয়। অস্বীকৃতি আৰু ঘৃণা আপোনাৰ আত্মাৰেই কুপোষণ হয়। মানিলে লাভ আপোনাৰ, নামানিলে হানিও আপোনাৰেই। প্ৰথমে নিজেই নিজক প্ৰেম আৰু আদৰ দিয়ক। বেলেগক সলনি কৰাটো পাহৰি যাওক। আপুনি নিজেই প্ৰকৃতিৰ নিয়মৰ লগত থাকি আনন্দ লওক। ধন্যবাদ।